হেল্ল' ফ্ৰেণ্ডছ, এই মাহত মই অৰিফ্লেমৰ পৰা কি বজাৰ কৰিছিলোঁ চাওঁ আহকচোন। আৰু এটা ছাৰপ্ৰাইজ গিফ্ট পাইছিলোঁ। গিফ্টটো হৈছে এইটো লাভ নেচাৰৰ হয়, এটকাত পাইছিলোঁ। আচলতে 1500 টকা বজাৰ কৰিলে এটা গিফ্ট দিয়া হৈছিলে, তাৰ বাবত মানে মই এইটো পাইছিলোঁ। আৰু এই মাহত মই কি বজাৰ কৰিলোঁ তাকে অলপ দেখাইছোঁ। এইটো হৈছে ইণ্টিমেট ৱাচ। এবাৰ আচলতে কম দামত আহিছিলে, 250 মানত আহিছিলে নেকি, সেইটো কাৰণে মই দুটা লৈ ল'লোঁ। এয়া মোৰ ভাগিনজনীৰ কাৰণে টুথপেষ্ট। আচলতে এইটো নুপুৰে, বেবীৰ কাৰণে ভাল। আৰু এইটো এবাৰ অফাৰত আহিছিলে 79, সেইটো কাৰণে ইভাগেটোৰ দাম 550 টকা, 79ত পোৱাৰ কাৰণে মানে মই লৈ থ'লোঁ। এই টেণ্ডাৰ কেয়াৰটো এইবাৰ 179ত আহিছিলে নেকি, কম দামত পোৱাৰ কাৰণে মই দুটা লৈ থৈছিলোঁ। এনেও ঠাণ্ডা দিনত লাগি যে। আৰু এয়া এচেঞ্চিয়েলছৰ চাবোন। মিল্ক এণ্ড হানিৰ হেণ্ড এণ্ড বডি ক্ৰীম হয় এয়া। আৰু প্ৰথমতে ফুড ফাইল এটা আছিলে দেই, সেইটো